Hey dosto, welcome to my Deepjyoti Vlog channel. নতুন বছৰত নতুন বস্তু এটা আনিছো বলক মই আপোনালোকক দেখাই দিছো বস্তুটো ক'ত থলো গাৰু তলত আছে ৰব এইটো হল বস্তুটো ফ্লিপকাৰ্টৰ পৰা আনিছো এইটো হল এডাল LED লাইট বলক এতিয়া মই আনবক্সিং কৰি দেখাম ওকে আনবক্সিংৰ কাৰণে লাগিব মোৰ বিখ্যাত দাৱেৰে বলক আমি বস্তুটো আনবক্সিং কৰো ওকে বস্তুটো এতিয়া এনেকে অপাৰেচন কৰিব লাগিব মাজেৰে পেটটো ফালি দিব লাগিব তাৰ পিছত খুলি এনেকে খুলি বস্তুটো পুৰা পেকিং কৰি দিছে ধুনিয়াকে যাতে বেয়া নহয় এইবিলাক পেকিং কৰি লগাই দিছে ধুনিয়াকে তাৰ পিছত এটু খোলাৰ পিছত এইবিলাক প্লাগ কিবা আছে আৰু দেখাই আছে বলক এনেকে এইডাল প্লাগ হয় তাৰ পিছত এডাল বস্তু ইয়াত এটো লগত কানেকচন কৰিব লাগিব মই দেখাই দি আছো অলপ পিছত তাৰ পিছত এটা দিছে আমাক ৰিমোট এটো দি আপোনালোকে কন্ট্ৰোল কৰিব পাৰে তাৰ পিছত এটো হল লাইট এনেকে ইয়াত পকাই থৈ দি আছে এটো প্ৰায় 200 সেন্টিমিটাৰ হ'ব আৰু ইয়াৰ পিছফালে এটো আঠা আছে এটো লগাই আপুনি যতে ততে লগাব পাৰে দৰজাত লগাব পাৰে যত মন যায় ততে লগাই দিব পাৰে আপোনাৰ কথা এটো আৰু তাহাতেটো এটাকে ঘুৰাই খুলিব লাগিব খুলি আছো ৰব খুলি পুৰা ৰছীৰ দৰে পকাই থৈ দিব পাৰি তো ওকে এখন ভিতৰত আছে এখন কুস্তি জন্ম প্ৰমাণ পত্ৰ হেয়ে আৰু কি হ'ব এইবিলাক কাম নাই ওকে এতিয়া কি কৰিব এডাল যে আছে এডালৰ এটো আৰু লাইটৰ এই মাথাটো আৰু এটো ইয়াত কি কৰিব ইয়াত সোমাই দিব এনেকে ধুনিয়াকে এটো ইয়াত সোমাই দিব তাৰ পিছত এটো কি কৰিব তাৰ পিছত এডাল যে ইয়াত প্লাগ দিছে এই প্লাগটোৰ এই মাথাটো ৰকব দেই এই মাথাটো ইয়াত সোমাই দিব এটো সোমাই দিব তাৰ পিছত এটো প্লাগত লগাই দিব কেনেকৈ কৰে মই দেখাই দি আছো বলক ওকে এতিয়া এটো ইয়াত ভৰাই দিব এটো ইয়াত লগাই দিব তাৰ পিছত ইয়াত দেখিছে এটো জ্বলি আছে লাইট ধুনিয়াকে এটো LED হয় ধুনিয়া এটো এতিয়া পোহৰ হৈ আছে কাৰণে অলপ উজ্জ্বলটো কম হৈ আছে ৰাতি হলে বহুত উজ্জ্বল হয় এটো তাৰ পিছত দিছে ইয়াত এটা ৰিমোট আপুনি এই ৰিমোটটোত লাইটটোৰ স্পীডটো কমাব পাৰে বেছি কৰিব পাৰে তাৰ পিছত ইয়াত যেটো কালাৰৰ সুইচ কিটা আছে হেতু কালাৰ ইয়াত লাইটটো জ্বলাব পাৰে কিন্তু যদি বস্তুটো আপোনালোকৰ ভাল লাগিলে তেতিয়া হলে আপোনালোকে কিনি লব পাৰে যিকোনো অনলাইন শ্বপিংত পাব 300 পৰা 350 মান টকাৰ ভিতৰত পাই যাব আজিলৈ ভিডিওটো ইমানখিনিয়ে যদি ভিডিওটো মোৰ চাই ভাল পালে লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক আৰু এইখিনিতে মোৰ ফটোটো দেখিব হেতু টিপি কিনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক থ্যাংক ইউ